নমস্কাৰ। মোক বহুতে সুধি থাকে যে কিডনী ট্ৰান্সপ্লান্টৰ পিছত কিমান মেডিচিন খাব লাগে আৰু তুমি এতিয়াও মেডিচিন খাই থাকা নাই বুলি। মই বহুত মেডিচিন খাওঁ, ভাততকৈ বেছি মেডিচিনে খাব লাগে। দেখুৱাই আছোঁ ৰ'ব আপোনালোকক, চাই থাকক। এইবিলাক গোটেই মেডিচিন মোৰ ইয়াতেও আছে। ইয়াতে এইবিলাক আইৰণ হয়, আইৰণ, আৰ্কামিন, ৱাইচলন, মাল্টিভিটামিন ডেইলি এটাকৈ খাব লাগে। এনে ষ্ট্ৰিপ চিষ্টেমত আনো, কিন্তু পইচা নাই কাৰণে মই 5টা কাটি আনিছোঁ। এটা দুটা অনা চিষ্টেমেই নাই, ডাইৰেক্ট পেকেট, যিহেতু কণ্টিনিউ সদায় ডেইলি খাবই লাগে। এইবিলাক পেণ্ট'প্ৰাজল, এইবিলাক মেইন মেডিচিন। টেক্ৰলিমাছ, এইটো শেষ হ'ল, এইটোত আছে আৰু এইটো টেক্ৰলিমাছ 1 mg। মই টেক্ৰলিমাছ দিনত 5 mg খাব লাগে। এতিয়া যিহেতু 2 টাইম খাব লাগে, 2 টাইমত 5 mg খাব লাগে, সেই হিচাপত মৰ্ণিং 8টা বজাত মই খাব লাগে 2.5 mg, আৰু ৰাতি 8টা বজাত 2.5 mg। এইটো টাইম বাই টাইম খাব লাগিব। টাইম একদম 1 মিনিটো ইফাল সিফাল হ'ব নোৱাৰে। এইটো যিহেতু 1 mg, 1 mg লগত মই 0.5 মিক্স কৰি খাব লগা হয়। 1 mg দুটা আৰু 0.5 এটা কেপচুল, 2.5কে এবাৰত খাব লাগে। এইবিলাক মেডিকেলত ছাপ্লাই পোৱা যায়, GMCত। কেতিয়াবা বন্ধ হয় আৰু কোনোবাটো মাহত পোৱা নাযায়, তেতিয়া কিনিব লাগে। কিনিব লাগিলে এইবিলাক বহুত দাম, বহুত পইচা লাগে, মাথা নষ্ট হৈ যায় এইবিলাক কিনিব লাগিলে। তাৰপিছত আছে এইটো মাইক্ৰ'ফাইনলেট। এইটো 500 mg হয়, দিনত 2টা কৰি খাব লাগে। এইটো টেক্ৰলিমাছ খোৱাৰ 1 ঘণ্টাৰ পিছত মই খাওঁ, 9টা বজাত, ৰাতিপুৱা 9টাত আৰু ৰাতি 9টাত, ডেইলি 2টা কৰি। এইটো খাবই লাগিব। এইখিনি গোটেই এইটো পূৰা 2 মাহ 2.5 মাহৰ মেডিচিন আছে মোৰ। এইবাৰ ছাপ্লাই পাইছোঁ, সেইকাৰণে একেবাৰে আনি লৈছোঁ আৰু 2 মাহৰ কাৰণে। বাকীবিলাকতো আৰু সৰু সুৰা এই প্ৰেছাৰৰ আছে, আইৰণ, মাল্টিভিটামিন, এইবিলাক কিনি থাকিবলগীয়া হয়। এইবিলাকো কিনি থাকোঁ। মোটামুটি মেডিকেলত ছাপ্লাই আনিব যোৱা আৰু কিনে মোটামুটি 6-7 হাজাৰ টকা মাহত লাগে, প্ৰতি মাহতে মেডিচিনৰ নামত। মোটামুটি কেপচুল দিনত এইটো 4টা, 0.5 দুটা, 8টা। তাৰপিছত এইখিনি মোটামুটি দিনটোত প্ৰায় 18-19টামান কেপচুল আৰু টেবলেট হয় আৰু খোৱা। ভাত নাখালেও মেডিচিন খাবই লাগিব। ট্ৰান্সপ্লান্টৰ পিছত মেডিচিন মেইন, মেডিচিনটো খাই থাকিবই লাগিব। ধন্যবাদ।